নমস্কাৰ। সৰ্বপ্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰাভা দিৱস। জনদৰদী শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাদেৱে কৈছিল, আমি প্ৰতি অসমীয়াই সংকল্প লোৱা উচিত, অসমক মৰিবলৈ নিদিওঁ, অসমীয়া সংস্কৃতিক সুপ্ত হ'বলৈ নিদিওঁ, অসমৰ বুকুত বৈচিত্ৰ্যৰ মাজত ঐক্যৰ দোলেৰে গাঁঠি দুনাই শক্তিশালী অসমীয়া জাতি গঢ়িম। শক্তি মানে ন অসম গঢ়ি সমন্বিত সুন্দৰম ন অসমীয়া সংস্কৃতি ৰচনা। সৃষ্টি যাৰ জীৱনৰ লক্ষ্য, তেওঁ কেতিয়াও কোনোকালে হেৰাই নাযায়। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ অফুৰন্ত সৃষ্টিয়ে অসমীয়া ভাষা সংস্কৃতিৰ সুদৃঢ় ভেটি। জনদৰদী শিল্পী ৰাভাদেৱৰ বোলেৰে সাম্ৰাজ্যবাদী ইংৰাজৰ প্ৰতি তীব্ৰ উগ্ৰতাৰে কৈছিল, ৰাজ্যে আছে দুইটি পাঠা, একটি কালু একটি চাবা, ৰাজ্য যদি মংগল চাও, দুইটি পাঠাই বলি দেও। স্বাধীনতা সংগ্ৰামী সাহিত্যৰবি সংগীতজ্ঞ অসমৰ সাহিত্যৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে নিজৰ সাহিত্যত লিখিছিল, মোৰ শেষ গান, মোৰ জীৱন নাটৰ শেষ ৰাগিনী কল্যাণ শৰ্মা। এনে সাহিত্যৰ অন্তত 1969 চনৰ জুন মাহৰ 20 তাৰিখে আমাৰ হিয়াৰ আমোদ শ্ৰদ্ধাৰ বিষ্ণুপ্ৰসাদ ৰাভাদেৱে ইহলীলা সম্বৰণ কৰে আৰু এই দিনটোতেই তেওঁক সুঁৱৰি পালন কৰা হয় ৰাভা দিৱস। আজি আমাৰ অংগনবাদী কেন্দ্ৰত ৰাভা দিৱসৰ কিছু দৃশ্য আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিলোঁ। বৰা, ধুনীয়া।